কলকাতা বিমানবন্দৰ বোমাৰে উৰাই দিয়াৰ ভাবুকি ইমেইল যোগে বিমানবন্দৰ কৰ্তৃপক্ষলৈ আহিলে ভাবুকি ইমেইল যোগে ভাবুকি লাভ কৰাৰ পিছতে পশ্চিমবংগ আৰক্ষীৰ মাজত হাহাকাৰ লাগে তাৰ পিছতে কলকাতা বিমানবন্দৰ সম্পূৰ্ণ নিৰাপত্তা বেষ্টনীলৈ ৰূপান্তৰিত হয় পিছে কোনে কি উদ্দেশ্য লৈ বিমানবন্দৰ বোমাৰে উৰাই দিয়াৰ ভাবুকি দিছিল হেয়া এই পৰ্যন্ত জানিব পৰা হোৱা নাই